জয় কৃষ্ণ। এইবারে পাইছিল নিমন্ত্রণ ভারত যুদ্ধ, কৌরব পাণ্ডব উভয় পক্ষ চল কৰি কপট নিদ্ৰা, পাণ্ডবৰে পক্ষময় কৰিল গ্ৰহণ। এক অক্ষহীনী নারায়ণী সেনা দুৰ্যোধনৰ ইচ্ছামতে কৌৰৱক কৰিল প্ৰদান। আৰু অৰ্জুনৰ ৰথৰ সাৰথি হৈ অৱতীৰ্ণ হল মই ধৰ্মক্ষেত্ৰ, কুৰুক্ষেত্ৰই ৰণ প্ৰাঙ্গণ। ধৰ্ম যুদ্ধৰ পৰিসমাপ্তিৰে অনাচাৰ অধৰ্মকে কৰি মখি মোৰ, ধৰ্ম ৰাজ্যময় কৰিম প্ৰতিষ্ঠা। আতৰাম মহাগ্লা শান্তিৰ প্ৰতিষ্ঠা কৰিবি ভাৰত ভূমি। আৰু তাৰে এই কুৰুক্ষেত্ৰ ৰণত অষ্টাদশী অক্ষহীনী নারায়ণী সেনা হৈছে নিপা। ভাৰতৰ প্ৰবল মদ গৰ্বী ৰজা দুৰ্যোধন, শক্তিহীনী ভাতৃহীন হৈ গণিছে ব্ৰহ্ম। কুৰুকুলৰ মন্ত্ৰণাদাতা, মানৱ জন্মৰ প্ৰহেলিকা, প্ৰতিশোধ অনলেৰে দগ্ধ শকুনিৰো জীৱন নাটৰ হব অৱসান। এই হল যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয় বুলি জাৰিও জগতে ধৰ্মা ধৰ্ম নকৰি বিচাৰ, প্ৰতিদিনে পাপ কাৰ্যত হৈছে অগ্ৰসৰ। আৰু সেই দুষ্ট দমন আৰু সাধু সন্ত সকলৰ উদ্ধাৰৰ নিমিত্তে আমি ধৰাত্ৰামত যুগে যুগে নানা ৰূপে হওঁ অৱতাৰ। কাৰণ আমি সম্পূৰ্ণ কলাধাৰী পৰম ব্ৰহ্ম কৃষ্ণ। যাওঁ এবে মই জগতৰ উদ্ধাৰৰ বাবে, ভকতৰ মংগলৰ